আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ মাননীয় উদ্বোধক পদ্মশ্ৰী ৰংগং তেৰাং মহোদয়, উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাক্তৰ তুলিৰাং মংহাং ডাঙৰীয়া, সন্মানীয় বিধায়ক ক্ৰমে বিদ্যাসিং ইংলেং ডাঙৰীয়া আৰু দৰচেনী ৰংহাং ডাঙৰীয়া, পদ্মশ্ৰী ধনেশ্বৰ ইংতি মহোদয়, দি আহোম ৰি-ইমাজিনছ হিষ্ট্ৰী কাজিৰঙা ট্ৰেইল এ ষ্টৰী এবাউট টিৰ দৰে সৰ্বজন সমাদিত গ্ৰন্থৰ লেখক মাননীয় অৰূপ কুমাৰ দত্ত ডাঙৰীয়া, যাৰ বাবে এই গ্ৰন্থমেলা ডিফুত আয়োজন হ'ল অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা ডাঙৰীয়া, অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উপসভাপতি শ্ৰীযুত বাহাৰুল ইছলাম ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দল সংগঠনৰ নেতৃত্ব আৰু বৌদ্ধিক মহল। 1958 চনৰ 2 মে'ত অসম চৰকাৰে প্ৰতিষ্ঠা কৰা অসম প্ৰকাশন পৰিষদে 1984 চনৰ পৰা বৰেণ্য সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নেতৃত্বত আৰম্ভ কৰিছিল গ্ৰন্থমেলাৰ বৌদ্ধিক যাত্ৰা। অসম প্ৰকাশন পৰিষদে পূৰ্বে কেৱল গুৱাহাটীতে গ্ৰন্থমেলাৰ আয়োজন কৰিছিল যদিও বৰ্তমান চৰকাৰৰ দিনত আৰু সচিব প্ৰমোদ কলিতা দেৱৰ সদিচ্ছাত এই গ্ৰন্থ আন্দোলনে আজি পাহাৰ ভৈয়াম সকলোতে সৌৰভ বিলাবলৈ সক্ষম হৈছে। ডিফুত প্ৰথমবাৰৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সৌজন্যত আৰু আমাৰ জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা আৰম্ভ হৈছে গ্ৰন্থমেলাৰ। আজি ডিজিটেল যুগতো গ্ৰন্থৰ গ্ৰহণযোগ্যতা কোনেও অস্বীকাৰ কৰিব নোৱাৰে, প্ৰচাৰ আৰু প্ৰসাৰৰ সুবিধা লাভ নকৰে। আমি আজিৰ এই শুভক্ষণত আশা কৰিম বছৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই ডিফুত গ্ৰন্থমেলাৰ যেন আয়োজন কৰি যায়। অসম গ্ৰন্থমেলাৰ শুভ উদ্বোধনৰ এই মুহূৰ্তত আমি ইয়াত উপস্থিত থকা সকলোকে জিলা প্ৰশাসনৰ হৈ আদৰণি জনাইছোঁ। লগতে জিলাখনৰ সকলো ৰাইজক আহ্বান জনাইছোঁ, আপোনালোক গ্ৰন্থমেলালৈ আহক আৰু গ্ৰন্থৰ সুবাস লোৱাৰ লগতে আলোচনা চক্ৰ, কবি সন্মিলন, সাংস্কৃতিক অনুষ্ঠান সকলোৰে অংশীদাৰ হৈ এই বৌদ্ধিক যাত্ৰাৰ সমযাত্ৰী হওক।